গাইজ আজি বনাবলৈ লৈছোঁ মাছৰ এখন আঞ্জা। মাছৰ আঞ্জাখন মই এতিয়া বনাম আৰু কি কৰি বনাওঁ আপোনালোকক দেখাম। এয়া কাটি লৈছোঁ বিলাহী, অকণমান ধনিয়া, পিঁয়াজ দুটা দিছোঁ আৰু নহৰু আদা থেতালি লৈছোঁ। দুখন বনাম ৰেচিপি, এখন বেঙেনাৰ লগত মাছৰ মাথা আৰু এখন এনেকৈ বনাম। বলক তেন্তে ভিডিঅ'টো আৰম্ভ। কেৰাহী আৰু তেল গৰম হৈ গৈছে। ইয়াতে এতিয়া পিঁয়াজ, মাছৰ তেল আছিলে, মাছৰ তেলৰ কাৰণে হালধীয়াটো বেছি দেখিছে। মাছৰ তেলতে দি দিছোঁ। এতিয়া পিঁয়াজখিনি ৰঙা নোহোৱালৈকে ভাজি থাকিব লাগিব। মানে ৰঙা হৈ গ'লে অকণমান ভাল লাগে আৰু সোৱাদটো এটা ধুনীয়া সোৱাদ উঠে। পিঁয়াজ ৰঙা নোহোৱালৈকে ভাজি থাকিম। এতিয়া গেছটো অকণমান বঢ়াই দিছোঁ। আনফালে মই ভাত উঠাই দিছোঁ কুকাৰত। গতিকে হাজবেণ্ড এতিয়া ডিউটি যাব 10টা বজাত আৰু অকণমান জল্দি কৰিব লাগিব। আয়ুষক বৰ্তমান খুৱাই থৈ আহিছোঁ। বনালে খাই ধুনীয়া লাগে, অকণ টেঙা সোৱাদ এটা উঠে। মোৰ পিঁয়াজ ৰঙা হ'ব ধৰিছে আৰু এতিয়া মই দি দিম থেতালি লোৱা আদা নহৰু। অকণমান আদা নহৰু কেঁচা গোন্ধটো নোহোৱালৈকে ভাজিলোঁ। দেখিছেনে মোৰ পিঁয়াজো ৰঙা হৈ গ'ল আৰু মই লগতে দি দিলোঁ আদা নহৰু। আদা নহৰু কেঁচা গোন্ধ যোৱালৈকে ভাজিলোঁ আৰু এতিয়া ভজা হৈ গৈছে। এতিয়া দিম ইয়াতে কাটি থোৱা বিলাহীখিনি। বিলাহী মই 4টা দিছোঁ, টেঙাটো অকণমান হ'বলৈ। আধা চামুচ, লগতে দিম জিৰা গুড়া। জিৰা গুড়া 1.5 চামুচ দিছোঁ। আৰু দিম জলকীয়া গুড়া 2 চামুচ দিম। যিহেতুকে ইয়াত মই জলকীয়া দিয়া নাই, সেইকাৰণে গুড়াটো অকণমান সৰহকৈ দিম, 2 চামুচ।
ইয়াতে সোৱাদ অনুসৰি নিমখ দিম। এতিয়া মছলাখিনি মিক্স কৰি দিম গোটেইখিনি। এতিয়া বিলাহী সিজিব আৰু ইয়াত দিম পানী অকণমান। মোৰ তৰকাৰী এতিয়া উতল আহি গ'ল আৰু ইয়াতে দিম ভাজি থোৱা মাছখিনি। তৰকাৰী উতল আহি গৈছে আৰু আনফালে মই কেৰাহী উঠাই দিছোঁ বেঙেনা ভাজিবলৈ। বেঙেনা আৰু মাছৰ ৰেচিপিখন বনাম এই সৰু কেৰাহীটো। আৰু এইপিনে তৰকাৰী উতল আহি গ'ল, মাছৰ তৰকাৰী। ইয়াতে অকণমান দিম ধনিয়া। কালাৰ কি ধুনীয়া দিছে দেখিছেনে? আনফালে মোৰ কেৰাহী গৰম হৈ গ'ল। ইয়াতে মই দিম এয়া পিঁয়াজ আৰু জলকীয়া কাটি থৈছোঁ। বেঙেনা সৰু সৰুকৈ কাটি লৈছোঁ। গেছটো অকণমান কমাই দিম যদি তেলটো বহুত মাছৰ তলত ভাজিছোঁ।
মাছৰ মাথা দিয়াকণ সময়ত ভিডিঅ' কৰিব পৰা নগ'লে আৰু এতিয়া মই এইখিনি ভালকৈ সিজিব দিম। মাছৰ মাথাখিনি ইয়াত ভাঙি দিলোঁ, ভাঙি দিলে অকণমান ভাল লাগে খাই পেলাই। গোটা গোটাকৈ ৰাখিলে মানে ইমান সোৱাদটো নুঠে, সেইকাৰণে ভাঙি দিছোঁ। এয়া অকণমান সিজিব দিম এতিয়া মই। ইতিমধ্যে মোৰ বেঙেনা ভাজি হৈ গ'ল মাছৰ মাথাৰ লগত। এয়া বেঙেনা সিজি গ'ল আৰু আনফালে মই চালাড কাটি থৈছোঁ। মোৰ ভাজি আৰু আঞ্জা বনাই হৈ গ'ল আৰু এতিয়া মই খাবলৈ লৈছোঁ। এয়া মাছৰ আঞ্জা, বেঙেনা আৰু মাছৰ মাথা ভাজি আৰু লগতে অকণমান লৈছোঁ চালাড। যদি আপোনালোকৰ মোৰ ৰেচিপি চাই ভাল লাগিলে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।